নমস্কাৰ বন্ধুসকল মই দিগন্ত স্বাগতম জনাইছো আপোনালোকক মোৰ অসম টেক নামৰ ইউটিউব চেনেলত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক WhatsAppৰ প্ৰায় 15টাতকৈ অধিক ট্ৰিক্স টিপছ ক'বলৈ গৈ আছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব WhatsAppৰ এই ট্ৰিক্স টিপছ কেইটা এপ্লাই কৰাৰ আগতে আপোনালোকে WhatsAppটো আপডেট কৰি ল'ব আপোনালোকে নিশ্চয় বহুতো দৰকাৰী ডকুমেন্ট ফটোজ ভিডিঅ'ছ এইবিলাক WhatsAppৰ যোগেদি শ্বেয়াৰ কৰে আৰু সেইবোৰ বেলেগৰ হাতত পৰিলে হয়তো আপোনালোকৰ বিপদ আহিব পাৰে তাৰ বাবে WhatsAppটো সিকিউৰ ৰখাটো খুবেই দৰকাৰ WhatsAppটো সিকিউৰ ৰাখিবলৈ আপোনালোকে WhatsApp লক কৰি থব পাৰে বহুতো মোবাইলত এপ লক নামৰ এটি ফিচাৰ্ছ আহে যাৰ যোগেদি আপোনালোকে WhatsApp অতি সহজতে লক কৰিব পাৰে আৰু এপ লকটি ইনেবল কৰি থলে আপোনালোকৰ WhatsAppটো পাছৱৰ্ড অবিহনে কোনেও খুলিব নোৱাৰে আৰু যিবিলাক মোবাইলত এপ লক নাহে তেওঁলোকে WhatsAppত থকা এপ লক ফিচাৰ্ছটো ইউজ কৰিব পাৰে এইটো ব্যৱহাৰ কৰিলে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট বা ফেচ আনলক অবিহনে কোনেও WhatsAppটো খুলিব নোৱাৰে WhatsAppৰ এই লক ফিচাৰ্ছ ব্যৱহাৰ কৰিবলৈ আপোনালোকে প্ৰথমতে আহক WhatsAppৰ সেটিংত আহি ক্লিক কৰক প্ৰাইভেচি তলত দেখিব ফিংগাৰপ্ৰিন্ট লক আৰু হেতু অন কৰি দিব ফিংগাৰপ্ৰিন্ট লগাই কনফাৰ্ম কৰক আৰু ইয়াতে 1 মিনিটৰ হলনি ইমিডিয়েটলি অপচনটো ক্লিক কৰি দিব এতিয়াৰ পৰা আপোনাৰ WhatsAppটো অন কৰিবলৈ আপোনাৰ ফিংগাৰপ্ৰিন্ট বা ফেচ আইডিৰ প্ৰয়োজন হ'ব WhatsAppত অহা ফটোজ ভিডিঅ'সমূহ আমি আসলতে গ্যালাৰীত দেখিবলৈ পাওঁ আৰু তাত যদি কিছুমান প্ৰাইভেট বস্তু শ্বেয়াৰ হয় তেন্তে বেলেগে অতি সহজতে সেইবোৰ চাব পাৰে গতিকে WhatsAppত অহা ফটোজ ভিডিঅ'ছবোৰ আপোনালোকে যদি গ্যালাৰীত অহাটো নিবিচাৰে তেন্তে আপোনালোকে এটি বস্তু অন কৰিব লাগিব WhatsAppৰ ফটো ভিডিঅ'সমূহ হাইড কৰিবলৈ প্ৰথমতে আহক আপোনালোক WhatsAppৰ সেটিংত তাত সাৰ্চ অপচনত ক্লিক কৰি দিয়ক আৰু ইয়াতে যেটো মিডিয়া ভিজিবিলিটি আছে হেতু অফ কৰি দিব এইটো অফ কৰিলে আপোনালোকৰ WhatsAppৰ ফটো ভিডিঅ'সমূহ গ্যালাৰীত নাহে কেতিয়াবা হয়তো আপোনালোকৰ WhatsAppত নৰ্মেল চাট কৰি থাকিলে আপোনালোকৰ স্পেশাল মানুহৰ চাটছো কোনোবা ফ্ৰেন্ডছ বা কোনোবা পৰিয়ালৰ মানুহে দেখা পায় সেই স্পেশাল মানুহজনৰ চাটছ আপোনালোকে লক কৰি থব পাৰে আপোনাৰ যিজন মানুহৰ মেছেজ লক কৰিব লাগে সেই মানুহজনৰ প্ৰফাইলটো উলিয়াই ল'ব আৰু অলপ তলত আহিলে চাট লক অপচনটো দেখিব লক দিছ চাট উইথ ফিংগাৰপ্ৰিন্ট অপচনটোত ক্লিক কৰি দিব ওকে ক্লিক কৰক ফিংগাৰপ্ৰিন্ট দি কনফাৰ্ম কৰক আৰু এতিয়াৰ পৰা আপোনালোকৰ সেই মানুহজনৰ চাট এক্সেছ কৰিবলৈ আপোনাৰ ফিংগাৰপ্ৰিন্টৰ প্ৰয়োজন হ'ব আপোনাৰ WhatsAppটো সিকিউৰ ৰখাৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ সেটিং মই আপোনালোকক কওঁ WhatsAppটো সিকিউৰ ৰাখিবলৈ আপোনালোকে 2 ষ্টেপ ভেৰিফিকেশনটো অন ৰাখিব এইটো অন কৰিলে আপোনালোকৰ WhatsApp হেক হোৱাৰ পৰা কিছু পৰিমাণে বাচি থাকিব 2 ষ্টেপ ভেৰিফিকেশন অন কৰিবলৈ প্ৰথমতে আপোনালোক আহক WhatsAppৰ সেটিংত তাৰ পিছত ক্লিক কৰক একাউণ্টত 2 ষ্টেপ ভেৰিফিকেশন অপচনটোত ক্লিক কৰি দিয়ক টাৰ্ন অনত ক্লিক কৰক ইয়াতে এটি 6টা সংখ্যাৰ আপোনালোকে পিন নাম্বাৰ দিব পুনৰবাৰ সেই নাম্বাৰটো কনফাৰ্ম কৰক এতিয়া আপোনাৰ ইমেইলটো দি দিব অন কৰাৰ পিছত ইয়াত আপোনালোকে অফ কৰা অপচনো দেখিব পিন চেঞ্জ কৰিব লাগিলে হেতুও কৰিব পাৰে বা ইমেইল এড্ৰেছ চেঞ্জ কৰিব লগা হলে হেতু আপোনালোকে ইয়াতে কৰিব পাৰিব WhatsAppৰ যোগেদি আমি কাৰোবাক অতি সহজতে ভয়েস মেছেজ পঠাব পাৰো হেতু আপোনালোকে নিশ্চয় জানে কিন্তু এতিয়াৰ পৰা আপোনালোকে ভয়েসৰ লগতে ভিডিঅ' মেছেজো অতি সহজতে সেন্ড কৰিব পাৰিব ভয়েস মেছেজৰ দৰে ভিডিঅ' মেছেজ পঠোৱাটো অতিকে সহজ ভয়েস যেটো আইকন আছে হেতুত আপোনালোকে এবাৰ ক্লিক কৰি দিব আৰু ইয়াতে ভিডিঅ' কৰা অপচন আহি যাব এতিয়া এটো আপোনালোকে হোল্ড কৰি ধৰিলে ইয়াতে এটি ভিডিঅ' ৰেকৰ্ড হ'ব আৰু হেতু আপোনালোকে সেন্ড কৰিব পাৰিব যেতিয়া আমি WhatsAppত এটি ফটো হাই কোৱালিটিত সেন্ড কৰিব লগা হয় তেতিয়া আমি ডকুমেন্ট অপচনৰ ব্যৱহাৰ কৰোঁ এতিয়াৰ পৰা আপোনালোকে WhatsAppত ডকুমেন্ট অপচনৰ ব্যৱহাৰ নকৰাকৈ হাই কোৱালিটিত ফটো সেন্ড কৰিব পাৰিব ডকুমেন্ট অবিহনে হাই কোৱালিটিত ফটো সেন্ড কৰিবলৈ আপোনালোকে মাত্ৰ সেই ফটোখন সিলেক্ট কৰি লওক সিলেক্ট কৰাৰ পিছত এটি ওপৰত HD বুলি অপচন দেখিব হেতু ক্লিক কৰি দিয়ক তে দুটা অপচন দেখিব HD কোৱালিটিত সিলেক্ট কৰক আৰু ফটোটো সেন্ড কৰি দিয়ক আপোনালোকৰ ফটোটো হাই কোৱালিটিত সেন্ড হৈ যাব আপোনালোকে বাৰু কাৰোবাক ফুল টাইপ কৰি মেছেজটো সেন্ড কৰিলে কি কৰে ডিলিট ফৰ এভৰিৱান কৰি দিয়ে এনে আকৌ লিখি সেন্ড কৰে এতিয়া ডিলিট ফৰ এভৰিৱান বা আকৌ মেছেজটো লিখি সেন্ড কৰাৰ কোনো প্ৰয়োজন নাই যেটো মেছেজ আপোনালোকে লিখিছে হেতুতে আপোনালোকৰ ভুল হোৱা শব্দটো এডিট কৰি লিখিব পাৰে কৈ পঠোৱা মেছেজ এডিট কৰিবলৈ আপোনালোকে মাত্ৰ সেই মেছেজটো ট্যাপ কৰি ধৰক ওপৰৰ তিনিটা ডটত ক্লিক কৰক আৰু ইয়াতে এডিট অপচন দেখিব যেটো শব্দ ভুল হৈছে আপোনালোকে তাত ক্লিক কৰক এতিয়া ইয়াতে শুদ্ধ ওৱৰ্ডটো লিখক আৰু সেন্ড কৰি দিয়ক মেছেজটো সেন্ড কৰাৰ 15 মিনিট পিছলৈ এই এডিট কৰা অপচনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব কিছুমান দৰকাৰী মেছেজ ফটো বা কিবা নোট থাকিলে আপোনালোকে WhatsAppত সেভ কৰি ৰাখিব পাৰে এই অপচনটো ইনেবল কৰিবলৈ আপোনালোকে মাত্ৰ কন্টাক্ট লিষ্টখন উলিয়াই ল'ব আৰু তাত প্ৰথমতে আপোনালোকৰ নাম্বাৰৰ ওচৰতে ইউ বুলি দেখিব আৰু সেই নাম্বাৰটোতে ক্লিক কৰি আপোনালোকে দৰকাৰী মেছেজ ফটো বা কিছুমান ইম্পৰ্টেন্ট নোট সেন্ড কৰি থৈ দিব পাৰে এতিয়াৰ পৰা আপোনালোকে এটা WhatsApp প্ৰায় 4টা মোবাইলত একেলগে চলাব পাৰে মোৰ হাতত এতিয়া দুটা মোবাইল আছে এইটোত WhatsApp লগইন আছে আৰু এইটোত নাই এইটো মোবাইলত লগইন থকা WhatsAppটো মই এইটো মোবাইল আৰু তাৰ লগত দুটা অৰ্থাৎ টোটাল 4টা মোবাইলত একেলগে লগইন কৰিব পাৰো এইটো কৰিবলৈ আপোনালোকে এটি ফ্ৰেছ WhatsApp ডাউনলোড কৰি ল'ব আৰু ইয়াতে এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰক ইয়াতে ফোন নাম্বাৰ এন্টাৰ কৰা অপচন দেখিব কিন্তু আপোনালোকে ফোন নাম্বাৰ এন্টাৰ নকৰিব ওপৰৰ তিনিটা ডটত ক্লিক কৰক লিংক টু এক্সিষ্টিং একাউণ্ট অপচনটোত ক্লিক কৰি দিব ইয়াত এটি QR কোড জেনাৰেট হ'ব আৰু এতিয়া যেটো WhatsApp আপোনালোকে তাত লগইন কৰিব বিচাৰে সেই WhatsAppটো খুলিব ওপৰৰ তিনিটা ডটত ক্লিক কৰিব লিংক ডিভাইস বুলি এটা অপচন দেখিব তাত ক্লিক কৰি দিব পুনৰবাৰ লিংকে ডিভাইস অপচনটোত ক্লিক কৰিব ইউজ মোবাইল ডাটা অপচনত ক্লিক কৰক
এতিয়া সেই QR কোডটো ইয়াতে স্কেন কৰি দিয়ক আপোনাৰ দুইটা মোবাইলতে এটা নাম্বাৰৰ WhatsApp আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব লিংক কৰা ডিভাইচসমূহৰ পৰা আপোনালোকে যদি কেতিয়াবা লগ আউট কৰিব লাগে তেন্তে সেই প্ৰাইমাৰী ডিভাইচটো ল'ব যিটোত আপোনালোকে WhatsAppটো ব্যৱহাৰ কৰি আছিল ওপৰ তিনিটা ডটত ক্লিক কৰিব পুনৰবাৰ আহিব লিংক ডিভাইচ আৰু ইয়াতে তলত যিমানবিলাক ডিভাইচ লগ ইন আছে আটাইবিলাকৰ নাম দেখিবলৈ পাব যিটোৰ পৰা লগ আউট কৰিব লাগে তাত ক্লিক কৰক আৰু ইয়াতে লগ আউট অপচনত ক্লিক কৰি দিব আৰু এতিয়া সেই ডিভাইচৰ পৰা আপোনালোকৰ WhatsAppটো লগ আউট হৈ যাব আৰু কেইটামান ট্ৰিক্স টিপছ কৈ আছো আপোনালোকক কিন্তু তাৰ আগতে ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব কিবা কথা জানিব থাকিলে বা সুধিব থাকিলে কমেন্ট বক্সত আপোনালোকে লিখিব অসমীয়াত এনেকুৱা টেক ৰিলেটেড কথা জানিবলৈ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে বাৰু দুটা নাম্বাৰৰ বাবে দুটা WhatsApp ব্যৱহাৰ কৰে নেকি এতিয়াৰ পৰা আপোনালোকে নৰ্মেল WhatsAppৰ বাহিৰে বেলেগ কোনোবা এপ যদি ব্যৱহাৰ কৰে তেন্তে সেইবিলাক ডিলিট কৰা সময় আহি পৰিছে এতিয়াৰ পৰা আপোনালোকে এটা WhatsAppতে দুটা ফোন নাম্বাৰ এড কৰিব পাৰে তাৰ বাবে কোনো ডুৱেল এপ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ডুৱেল WhatsApp ব্যৱহাৰ কৰিবলৈ আপোনালোকে WhatsAppৰ সেটিংত আহি এইটো অপচনত ক্লিক কৰি দিব ইয়াতে এড একাউন্ট বুলি এটা অপচন দেখিব আৰু এতিয়া আপোনালোকৰ বেলেগ এটা ফোন নাম্বাৰ ইয়াতে এড কৰি দুটা ফোন নাম্বাৰ WhatsApp চলাব পাৰে কেতিয়াবা আমাৰ এনেকুৱা পৰিস্থিতি আহে যে এটি নাম্বাৰত আমি এটি মেছেজ মাত্ৰ এবাৰৰ বাবে সেন্ড কৰিব লাগে আৰু নাম্বাৰটো সেভ নোহালৈকে আমি সেই মানুহজনক মেছেজ সেন্ড কৰিব নোৱাৰো কিন্তু এতিয়াৰ পৰা আপোনালোকে অতি সহজতে সেভ নোহোৱাকৈ সেই মানুহজনক মেছেজ সেন্ড কৰিব পাৰে নাম্বাৰ সেভ নকৰাকৈ মেছেজ সেন্ড কৰিবলৈ হলে আপোনালোকে প্ৰথমতে WhatsAppৰ কন্টেক্টছ উলিয়াই ল'ব সাৰ্চ অপচনত ক্লিক কৰক আৰু ইয়াতে আপোনালোকে নাম্বাৰ এন্টাৰ কৰা অপচন দেখিব নাম্বাৰটো লিখি দি সাৰ্চ অপচনত ক্লিক কৰিব তেতিয়া সেই নাম্বাৰটোত আপোনালোকে মেছেজ সেন্ড কৰিব পাৰিব আমাৰ বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় যে যেতিয়া আমি মোবাইল এটি চেঞ্জ কৰি দিও তেতিয়া WhatsAppৰ যিবিলাক ফটোজ ভিডিঅ'ছ আছিল যিমান দৰকাৰী তথ্য আছিল সেই আটাইবিলাক মোবাইলটো চেঞ্জ কৰাৰ লগে লগে ডিলিট হৈ যায় কিন্তু আপোনালোকে সেই আটাইবিলাক বস্তু বেকআপ কৰি ৰাখিব পাৰে ভৱিষ্যতলৈ যিমান আপোনালোকে মোবাইল চেঞ্জ কৰি থাকিলেও সেই WhatsAppৰ মেছেজ ফটো ভিডিঅ' যিমানবিলাক দৰকাৰী তথ্য আছিল সকলোবিলাক বেকআপ হৈ থাকিব তাৰ বাবে আপুনি যদি এন্ড্ৰইড ইউজাৰ তেতিয়া হলে গুগল একাউণ্টৰ প্ৰয়োজন হ'ব আৰু যদি iOS ইউজাৰ তেন্তে আপোনালোকৰ এটি এপল আইডিৰ প্ৰয়োজন হ'ব WhatsAppটো বেকআপ ৰাখিবলৈ প্ৰথমতে হওক WhatsAppৰ সেটিংত সাৰ্চ অপচনত ক্লিক কৰি দিব তলত দেখিব সাৰ্চ বেকআপ তাত ক্লিক কৰি দিব আৰু ইয়াতে ডেইলি অপচনত ক্লিক কৰি দিব আৰু আপোনাৰ ইমেইলটো ইয়াতে লগইন কৰি দিব আৰু আপুনি যদি মোবাইল ডাটা দি বেকআপ কৰে তেন্তে বেকআপ উইথ সেলুলাৰ অপচনটো ক্লিক কৰি দিব ফটো আৰু মেছেজৰ লগতে ভিডিঅ'সমূহ যদি আপোনালোকক বেকআপ লাগে তেন্তে ইনক্লুড ভিডিঅ'ছ অপচনটো ক্লিক কৰি দিব মনত ৰাখিব যে প্ৰথমবাৰ যেতিয়া বেকআপ কৰে তেতিয়া আপোনালোকৰ মোবাইল ডাটা কিছু পৰিমাণে ব্যৱহাৰ হ'ব কাৰণ WhatsAppত থকা গোটেইখিনি মেছেজ ফটো ভিডিঅ' এইবিলাক বেকআপ ল'ব আৰু যদি আপুনি এন্ড্ৰইডৰ পৰা আইফোনলৈ সুইচ কৰিম বুলি ভাবি আছে বা আইফোনৰ পৰা এন্ড্ৰইডলৈ সুইচ কৰিম বুলি ভাবি আছে WhatsAppৰ ডাটাসমূহ যদি আপোনালোকে ডিলিট হ'ব বুলি ভাবিছে তেন্তে তাৰো কিছুমান সলিউশন আছে আপোনালোকে যদি বিচাৰে কমেন্ট বক্সত লিখিব মই তাৰ বিষয়ে নিশ্চয় ভিডিঅ' আপলোড কৰিম দৈনিক WhatsAppত অহা ফটোজ ভিডিঅ'ছ এইবিলাকৰ কাৰণে আমাৰ ফোনটোৰ ষ্টৰেজ ফুল হৈ পৰে আপোনালোকৰ WhatsAppত কাৰ লগত কিমানখিনি ফটো ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু কিমান ষ্টৰেজ খাই আছে সেইখিনি আপোনালোকে অতি সহজতে চেক কৰি ল'ব পাৰে পুনৰবাৰ WhatsApp সেটিং আহক আৰু ষ্টৰেজ এণ্ড ডাটা অপচনটো ক্লিক কৰি দিয়ক ইয়াতে ওপৰত দেখিব মেনেজ ষ্টৰেজ আৰু ইয়াতে ক্লিক কৰিলে আপোনালোকে কাৰ লগত কিমান MB ডাটা শ্বেয়াৰ কৰিছে আটাইখিনি ওলাব আৰু তাত ক্লিক কৰিলে যিবিলাক ফটো ভিডিঅ' থাকে আটাইবিলাক দেখিব যিবিলাক নালাগে তাত সিলেক্ট কৰি ডিলিট কৰি দিব আপোনালোকৰ ফোনৰ ষ্টৰেজ কিছু পৰিমাণে খালি হ'ব WhatsAppত যদি আপোনালোকৰ এনেকুৱা কিছুমান ফ্ৰেণ্ড আছে যিবিলাকে কিছুমান ভিডিঅ' ফটো এনে সেন্ড কৰি থাকে আৰু সেইবিলাক ডাউনলোড হৈ যদি আপোনালোকৰ ডাটা শেষ হয় তেন্তে তাৰ সমাধানৰ বাবে আপোনালোকে এইটো টিপছ ফলো কৰিব পাৰে পুনৰবাৰ আহক WhatsApp সেটিং ক্লিক কৰক ষ্টৰেজ এণ্ড ডাটা আৰু ইয়াতে when using mobile data হেতু অপচনত ক্লিক কৰি দিব ইয়াতে ফটো অডিও ভিডিঅ'ছ ডকুমেন্ট চাৰিটা অপচন দেখিব মোবাইল ডাটা হৈতে আপোনালোকে যেগিটা ইয়াৰে ডাউনলোড কৰিব বিচাৰে সেইকেটা ৰাখিব বাকিকিটা আনমাৰ্ক কৰি ওকে কৰি দিব এইখিনি কৰিলে নিশ্চয় আপোনালোকৰ মোবাইল ডাটা অলপ বাচি থাকিব গতিকে আজি ভিডিঅ'টো দিমানে আপোনালোকৰ যদি কিবা সুধিব লগা আছে তেন্তে কমেন্ট বক্সত লিখিব টেক ৰিলেটেড কিছুমান কথা জানিবলৈ আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে অসমীয়াত এনেকুৱা টেক ৰিলেটেড কথা জানিবলৈ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব